Hello viewers. পবিত্ৰ শাওণ মাহৰ দেওবাৰ দিন আমি বলবম চাবলৈ যাবলৈ ওলাইছো নদীৰ ঘাটলৈ। আজি দেওবাৰ সেইকাৰণে তেওঁলোকে সন্ধিয়া নদীৰ পৰা পানী উঠাব শিৱলিংগত ঢালিবলৈ। কাইলৈ সোমবাৰ পুৱাতে তেওঁলোকে শিৱলিংগত তেওঁলোকে নিয়া নদীৰ পৰা পানীটো লিংগত ঢালিব আৰু পূজা অৰ্চনা কৰিব মহাদেৱ শিৱক। তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হ'বলৈ। মই আগতে কেতিয়াও নদীৰ ঘাটলৈ যোৱা নাই। এনেকৈ বলবমত তেওঁলোকেনো কেনেকৈ কিবা নিয়ম কৰি পানী উঠাই নেকি চাবলৈ, কিন্তু আজি প্ৰথমবাৰ ওলাইছোঁ তেওঁলোকে নদীৰ ঘাটৰ পৰা পানী উঠোৱাটো চাবলৈ। তো যাওঁ, মোৰ লগত বলক, আপোনালোকেও চাব কেনেকৈনো তেওঁলোকে কি নিয়মেৰে পানী উঠাই নদীৰ পৰা লিংগত ঢালিবলৈ।
দেখিছেনে আপোনালোকে আজি ভক্তখন ৰাইজ কিমান ওলাইছে তেওঁলোকে পূজা কৰি লৈছে তাৰপিছত তিনিচুকীয়ালৈ যাব তেওঁলোকে শিৱধামলৈ যাব তিনিচুকীয়া শিৱধামতো পানী ঢালিব কেনেকুৱা লাগিলে আজি